একেবাৰে ওলাই মেলি তাৰপিছতহে ভিডিঅ' বনাই আছোঁ। তো এতিয়া গৈ আছোঁ কি বুলি কয়, আমাৰ খুৰাৰ দেউতাক ঢুকাইছে, তাতে মানে আজি সকাম আছে, তাতে গৈ আছোঁ। ছোৱালীকো উলিয়াই ল'লোঁ, মায়ে এইফালে ৰেডি হৈ আছে, মানে ষ্টাইল কৰি আছে, আৰু মইতো এইফালে ওলাই ল'লোঁ। এতিয়া যাওঁ, টমটম ৰখিয়ে আছে। কনে কন আজিলো তাইক ৰেডি কৰাই দিছোঁ। এতিয়া তাই আমি যাম সকাম খাবলৈ। সকাম খাবলৈ যাওঁ এতিয়া। ওলাই মেলি আহিলোঁ আৰু ভণ্টিয়ে কৈছিলে ফটো মাৰিবলৈ। মই কেমেৰাটো অন কৰি থৈছিলোঁ, ভিডিঅ' বনাই আছিলোঁ। তো তাই কৈছে ফটো মাৰিব কৈছোঁ, ভিডিঅ' বনাই আছোঁ। সেইফালে আমাৰ টমটম আহি ক'ব লাগে কি যে কৈছোঁ, টমটম আহি ৰখি আছে আগফালে। গৈছোঁ এতিয়া টমটমত বহিবলৈ। মায়ে পাপাক চাবিটো দিবলৈ গৈছে ঘৰ তলা মৰা। তো ব'লক আমি ওলালোঁ শ্ৰাদ্ধ খাবলৈ যাবলৈ কাৰণে, আৰু ইমান গৰম পৰিছে। টমটম আহি ৰখিয়ে আছিলে আগফালে, তো পাপাই ৰখাই থৈ দিছিলে। ছোৱালী, মই, মা, ভাইটি আৰু ভণ্টি যাব। তো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, অকণমান দূৰ। টমটম দি গ'লে মানে 5 মিনিটমান লাগে আৰু। তো এয়া গৈ আছোঁ। কেমেৰাটো কি হৈছে জানো, বাৰে বাৰে অন হয়, বাৰে বাৰে অফ হয়, তাকেই কৈ আছিলোঁ। তো এতিয়া গৈ লওঁ, একেবাৰে দেখা হ'ব গৈ। মাতটো ভাঙি গৈছেগৈ। আহি পালোঁ খুৰাহঁতৰ ঘৰ। খুৰাহঁতৰ ঘৰ এইটো নতুনকৈ বনাই আছে। ব'লক তেতিয়াহ'লে ভিতৰলৈ যাওঁ। তো আমাক খাবলৈ কাৰণে যাবলৈ দিছিলে, কিন্তু বাহঁতৰ কাৰণে ৰখি আছোঁ, বাহঁত আহিলে যাম বুলি। তো অকণমান কেমেৰা কৰি আপোনালোকক দেখাই দিছোঁ। তো শ্ৰাদ্ধ ঘৰত গৈ এনেকৈ ভিডিঅ' বনাই থাকিবলৈ ইমান ভাল নালাগে। ভণ্টি আৰু মই চেল্ফি উঠাৰ বাহানা কৰি অকণমান ভিডিঅ' কৰিছোঁ, আৰু কৈ আছিলোঁ যে শ্ৰাদ্ধ ঘৰত আহি কোনে ইমান ভিডিঅ' বনাই থাকে। তো আগফালেও তেনেকৈ নগ'লোঁ, অকণমান ভিতৰৰ পৰাই বাহিৰটো দেখালোঁ, কাৰণ সিহঁতক খোৱা ব্যৱস্থা বেলেগ জেগাত কৰিছে। ছোৱালী ওপৰত আহোঁ কৈছে। তাৰ ওপৰত আহি আমিও ৰুমকেইটা চালোঁ, তাইও ইয়াত খেলি আছে। ইমান গৰম পৰিছে, কৈ আছিলোঁ যে গৰমৰ কাৰণে মানে খাবলৈও শান্তি নাই, আৰু আমাৰ খোৱাটো মেইন। তো ইয়াত খাবলৈ কাৰণে দিছে পনীৰ, আলু ভাজি, তাৰপিছত বেঙেনা ফ্ৰাই। এইফালে মোৰ খোৱা হৈ গ'ল, মাহঁতে খাই আছিলে। ছোৱালী দিলে মোৰ গাত পানী পেলাই, তো সেইকাৰণে খঙতে গৈছোঁ বাহিৰত ওলাই। খাই বৈ আহি বহি আছোঁ বাহিৰত। ছোৱালী গোটেই পানী পেলাই কাপোৰত পানী পেলাই তিয়াই দিলে এইজনী দুষ্টজনী। এই বুটু বদমাছি খালি পঢ়বি কিন্তু, দেখতে পড়ে যাবি গা, পড়বি কিন্তু। যায় নাই এই এইজন আমাৰ খুৰাজন, যাৰ দেউতা ঢুকাইছিলে বুলি কৈছিলোঁ। আৰু খাই বৈ হৈ গ'লগৈ, মায়ে বহি লেকচাৰ মাৰি আছে, আমি বাহিৰত বহি আছোঁ। গৰমত মানে ঘামি জামি অৱস্থা নাই, হ'লেও নাহে। মাক মাতিবলৈ কাৰণে পঠিয়াইছিলোঁ, আহি আছোঁ ওলাই। খাই বৈ লৈ কিহৰ ইমান বহি থকা, কৈছোঁ বাহঁতৰ ঘৰত সোমামগৈ বুলি। ঘৰ হৈছে এইটো, খাবলৈ জেগা কৰিছে। খোজকাঢ়ি টমটম চমটম নাই, ৰাস্তাই ৰাস্তাই খোজকাঢ়ি যাওঁ। ৰ'দটো দেখিছে নহয় কেনেকুৱা গৰম, মানে কৈছোঁ আৰু। মাৰ পিছত ছোৱালী, ভণ্টি আৰু মই পাছত সোমামগৈ এতিয়া বাহঁতৰ ঘৰত। অকণমান দেৰি ৰেষ্ট কৰি তাৰপিছত যাম। পৰীক্ষা দেওবাৰৰ পৰা, সেইটো টেনশ্যন আছেই। কিন্তু শ্ৰাদ্ধ কৰি খোৱাটো সেইটো বেলেগ। শ্ৰাদ্ধ খোৱা, সকাম খোৱা, নিকাম খোৱা এইবোৰ বেলেগ কথা। বিয়া খোৱাটোতো মেইন। বিয়া নাই কাৰণে ভালে হৈছে। চলো ভালে হৈছে। টানাটানি কৰছ কেলে যাওঁতে খোজকাঢ়ি যাব লাগিব কাৰণে ইয়াত বাহঁতৰ ঘৰত সোমাই অকণমান ৰেষ্ট লৈছোঁ চবেই মিলি। তাৰপিছত যামগৈ। তো একেবাৰে আকৌ ঘৰত গৈ কেমেৰাটো অন কৰিম, চাই থাকোঁ ভিডিঅ'টো। তাৰপিছত ঘৰত অহাৰ পাছত আহিলোঁ বিয়া ঘৰত, মানে আমাৰ ঘৰৰ ওচৰতে বৌ এজনীৰ ছোৱালীৰ বিয়া হৈছে, তুলনি বিয়া। তো ইয়াতে বিয়া খাবলৈ আহিছোঁ। অকণমান জমনি কৰিছে আজি, মলা ফুটোৱা নে কি বুলি কয়, ময়ো নাজানো নিয়মবোৰ, অকণমান জানিছোঁ আৰু তাকে অকণমান এনজয় কৰিছে।
নাচা নাচা এনেকে নাচে ধুনীয়াকে নাচে জপিয়াই নাথাকে পৰি যাব দেখা দুখ পাব বাহিৰতো পুৰা ডান্স চলিয়ে আছে এফালে ছোৱালীকেইজনীয়ে মিলি মানে ভিতৰৰ নিয়মটো কৰি দিয়ক মানে মলা যোনটো মলা ফুটাব লাগে সেইটো ফুটাব এতিয়া তো তিনিবাৰ ঘূৰাই ছোৱালী যোনবোৰ ছোৱালী বিয়া হোৱা নাই সেই ছোৱালীবোৰৰ নাম ল'ব লাগে তো তাকে নিয়ম কৰি আছিলে মই মানে মোৰ লাইফৰ ফাৰ্ষ্টবাৰ দেখিছোঁ এইটো নিয়ম আগতে কেতিয়াও দেখা নাই আমাৰ তাত তেনেকৈতো নেপাতেও নিয়ম চিয়ম নায়েই তো এয়া মোৰ কাৰণে ফাৰ্ষ্ট তো ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰিব চেনেলটোত যদি কোনোবাই নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ মৰম আৰু ভালপোৱা আশীৰ্বাদ দি যাব তো আজিৰ ভিডিঅ'টো মই এনেকৈ শেষ কৰি আছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব তেতিয়াহ'লে দেখা হ'ব আকৌ নেক্সট এটা ভিডিঅ'ত তো এয়া কৰাৰ পাছত আমিও ঘৰত গৈ শুয়ে থাকিম